আমাৰ ৰাজ্যখনে আৰু সমগ্ৰ দেশে অহা 15 আগষ্টত স্বাধীনতাৰ 75 বছৰ পালন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা নতুন কাৰ্যসূচী দিছে যে স্বাধীনতাৰ 75 বছৰ আমাৰ জীৱনত আৰু দ্বিতীয়বাৰ নাহে। এই বছৰটো আমি অমৃত মহোৎসৱ হিচাপে পালন কৰিছোঁ। এই অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অহা 13 আগষ্টৰ পৰা 15 আগষ্টলৈ 3 দিন আপোনালোকে ভাৰতৰ জাতীয় পতাকা এখন নিজৰ টকাৰে কিনি ঘৰত লগাব লাগিব। অৰ্থাৎ অসমৰ 80 লাখ ঘৰত 13 তাৰিখৰ পৰা 15 তাৰিখলৈকে জাতীয় পতাকা আমি আমাৰ ঘৰত লগাব লাগিব, যাতে এই পবিত্ৰ ভাৰত মাতৃক আমি আমাৰ সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ। এই কাৰ্যসূচীৰ মোদী ডাঙৰীয়াই নাম দিছে হৰ ঘৰ তিৰংগা। এই তিৰংগ পতাকা আমি ৰেচন কাৰ্ডৰ দোকানতো উপলব্ধ কৰিম আৰু মহিলা আত্মসহায় গোটসকলেও উপলব্ধ কৰাব। 13ৰ পৰা 15 আগষ্টৰ ভিতৰত অসমৰ প্ৰতি ঘৰ মানুহে প্ৰতিটো দোকানত, প্ৰতিখন স্কুলত, প্ৰতিখন কলেজত আমি আমাৰ ৰাষ্ট্ৰীয় পতাকা উৰুৱাই ৰাখিব লাগিব। মই ওদালগুৰিৰ ৰাইজক এই কাৰ্যসূচীত সহায় সহযোগিতা কৰাৰ বাবে আহ্বান জনালোঁ। আপোনালোকে এখন ৰাষ্ট্ৰীয় পতাকা আমি ৰেচন কাৰ্ডৰ দোকানত 16 টকাৰ দামতে এখন ৰাষ্ট্ৰীয় পতাকা উপলব্ধ কৰাই দিম। আপোনালোকে কিন্তু 13ৰ পৰা 15লৈকে প্ৰত্যেক ঘৰে ঘৰে এই ৰাষ্ট্ৰীয় ধ্বজ আমি উৰুৱাই ৰাখিব লাগিব। এই পবিত্ৰ দায়িত্ব আমি পালন কৰিব লাগিব। ইয়াৰ লগত আমি আৰু এটা কাম কৰিব খুজিছোঁ যে আজি আমাৰ ভাৰতৰ স্বাধীনতাৰ 75 বছৰ হ'ল। এই 75 বছৰত আমি প্ৰত্যেকখন জিলাতে 75টা পুখুৰী আমি খান্দিব খুজিছোঁ। আগত যেনেকৈ ৰজা মহাৰাজাই যুদ্ধ জিকিলে ঘূৰি আহি এটা সৰোবৰ বনাই, সেই ধৰণে ভাৰতৰ স্বাধীনতা যুঁজত আমি জয়লাভ কৰাৰ 75 বছৰৰ লগত সংগতি ৰাখি আমি প্ৰত্যেকখন জিলাত 75টা আমি সৰোবৰ বনাম। এই 75টা সৰোবৰৰ নাম দিছোঁ আমি অমৃত সৰোবৰ। ওদালগুৰি জিলাতো আমি 75টা অমৃত সৰোবৰ বনাম। ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিম।